নমস্কাৰ গাইছ, আপোনালোকৰ টেকনিকেল ইনজ ইউটিউব চেনেলৰ গাইছ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাইছ আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ আপোনালোকে কেনেকৈ অনলাইনত লেপটপৰ যিটো ছফ্টৱেৰ স্ক্ৰীন ৰেকৰ্ডিং ছফ্টৱেৰ সেইটো ডাউনলোড কৰিব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে মোৰ চেনেলত নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গাইছ আপোনালোকে আপোনালোকৰ লেপটপত ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তাৰপিছত ইয়াত চাৰ্চ কৰিব ফাষ্ট স্ক্ৰীন ৰেকৰ্ডাৰ। তো এইটো চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব। তাৰপিছত চাব এনেকুৱা ইণ্টাৰফেচ এটা অ'পেন হৈ গৈছে। আপোনালোকে যিটো ফাৰ্ষ্টৰ যিটো লিংক আহিছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ফাৰ্ষ্টৰ লিংকত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব লাগিব। তাৰপিছত চাব এনেকুৱা ইণ্টাৰফেচ এটা অ'পেন হৈ আছে। আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত চাব ইয়াত ডাউনলোড নাও যিটো অপশ্যন আহিছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো তাৰপিছত চাব এনেকুৱা ইণ্টাৰফেচ এটা অ'পেন হৈ গৈছে আৰু ইয়াত চাব ইয়াত আপোনালোকৰ যিটো ফাইলটো ইয়াত ডাউনলোড হৈ আছে। তো আপোনালোকৰ ইয়াত অলপ সময় ৱেইট কৰিব লাগিব। আপোনালোকৰ যিটো ফাইলটো ডাউনলোড হ'ব তেতিয়া আপোনালোকে এইটো ফাইলত ক্লিক কৰি অ'পেন কৰি ল'ব। তো মোৰ ইয়াত আগতে ফাইলটো ডাউনলোড কৰা আছিল। তো সেইকাৰণে ইয়াত যিটো ফাইল আছে তো এইটো মই অ'পেন কৰি আছোঁ। মোৰ ইয়াত যিটো ফাৰ্ষ্ট স্ক্ৰীন ৰেকৰ্ডিঙৰ যিটো ফাইল আছে তো সেইটো মই ইয়াত ক্লিক কৰি দিছোঁ। তাৰপিছত চাব এনেকুৱা ইণ্টাৰফেচ এটা অ'পেন হৈ গৈছে। তো আপোনালোকৰ যিটো ফাৰ্ষ্ট স্ক্ৰীন ৰেকৰ্ডাৰ ইণ্টাৰফেচ যিটো আছে সেইটো আপোনালোকে ইয়াত চাব ইয়াত অ'পেন হৈ গৈছে। তাৰপিছত ইয়াত চাব ইয়াত আপোনালোকে ফুল স্ক্ৰীন ৰেকৰ্ড কৰিব পাৰিব আৰু আপোনালোকে ইচ্ছা কৰিলে এইটো আপোনালোকে যিখিনি স্ক্ৰীন ৰেকৰ্ড কৰিব বিচাৰে তো সেইখিনি আপোনালোকে ৰেকৰ্ড কৰিব পাৰিব। ইয়াত চাব ইয়াত আপোনালোকৰ যিটো কাষ্টম অপশ্যন আছে কাষ্টম অপশ্যনত ক্লিক কৰি আপোনালোকে যিকোনো লেপটপৰ যিখিনি স্ক্ৰীন ৰেকৰ্ড কৰিব বিচাৰে সেইখিনি আপোনালোকে ৰেকৰ্ড কৰিব পাৰিব। আৰু ইয়াত চাব ইয়াত ওপৰত বহুতো অপশ্যন দিয়া আছে। তো ইয়াত চাব ৰেকৰ্ডিং অডিঅ' স্ক্ৰীনশ্বট এইটো ছফ্টৱেৰৰ জৰিয়তে আপোনালোকে এক্সট্ৰাকৈ স্ক্ৰীনশ্বট ল'ব পাৰিব। তাৰপিছত চাব ইয়াত আপোনালোকৰ ৱেব কেমটো দিয়া আছে। ৱেব কেমটো আপোনালোকে ইচ্ছা কৰিলে অন অফ কৰিব পাৰিব। তো ইয়াত যদি অন কৰে তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ'টো আপোনালোকৰ যিটো স্ক্ৰীন ৰেকৰ্ডিং যিটো ভিডিঅ' সেইটো আপোনালোকৰ ইয়াত শ্ব' কৰিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ যিটো স্পীকাৰটো অন অফ কৰিব পাৰিব আৰু মাইক্ৰফোন যিটো অপশ্যন আছে মাইক্ৰফোনো অন অফ কৰিব পাৰিব। তো ইয়াত চাব ইয়াত ৰেকৰ্ডিং অডিঅ'ত যায় আপোনালোকে ইয়াত চাব ইয়াত স্পীকাৰ যিটো আছে স্পীকাৰ অন অফ কৰিব পাৰিব। তো আপোনালোকে ইয়াত চাব ইয়াত আপোনালোকৰ স্ক্ৰীনশ্বটত যায় আপোনালোকে ইয়াত চাব ইয়াত আপোনালোকৰ স্ক্ৰীনশ্বট ল'ব পাৰিব। তো ইয়াত বহুতো কেইটা মোড দিয়া আছে। তো আপোনালোকে এনেকুৱা পদ্ধতিতে এইটো ছফ্টৱেৰৰ জৰিয়তে স্ক্ৰীনশ্বটটো ল'ব পাৰিব। তো আপোনালোকে ইচ্ছা কৰিলে আপোনালোকে যিখিনি জেগাৰ স্ক্ৰীনশ্বট ল'ব বিচাৰে সেইখিনি জেগাত স্ক্ৰীনশ্বট ল'ব পাৰিব। তাৰপিছত আপোনালোকৰ ইয়াত চাব ইয়াত আপোনালোকৰ যিটো ছেটিং অপশ্যন দিয়া আছে তো ছেটিঙত ক্লিক কৰি আপোনালোকে চাব এনেকুৱা যিটো স্ক্ৰীনশ্বটৰ যিটো অপশ্যন তো সেইটো আপোনালোকে ইয়াত পাই যাব। তো বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াত চাব ইয়াত মই ৰেকৰ্ডিং ভিডিঅ'ৰ যিটো অপশ্যন আছে ইয়াত মই ক্লিক কৰি দিছোঁ। তো ইয়াত চাব ইয়াত যিটো ফুল স্ক্ৰীন ৰেকৰ্ড তো সেইটো আপোনালোকে ইয়াৰটোৰ জৰিয়তে কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।